Wah, dia orang
Quá tài phở. Tưởng cái kẹo đó đâu? Thuộc đó hả? Thuộc đó mà đi xem. Một khách khách có luôn vào đấy. Cho tài phở. Không biết rằng có biết khách có lý người của. Thì đi chứ quá. Không có người là à tốt nghiệp. Cho tài phở. 이거 지금 더 카드. তুমি ভাবছি আমি দরকার
অস্বীকার করে বলি অনুমান করি বাহ বাহ কথা বাহ চমৎকার বিশাল তোমার তুমি তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ মোৰ শৈশৱৰ লগ্নত মই সিংহতলৰ পৰাই উভতি যাবলৈ দিম কৃষ্ণ 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 মোক ক্ষমা কৰি দিয়া কৃষ্ণ জীৱনস্থ নকৰি পাব বলা কাৰিকলৈ যাওঁ নাই নাই কৃষ্ণ নাই মই কাৰিকলৈ নাযাওঁ কৃষ্ণ মই কাৰিকলৈ নাযাওঁ আহিছিলোঁ মই দ্বাৰকালৈ তোমাৰ সাক্ষাৎ লভিবলৈ সেই মুহূৰ্ততে তুমি মোক স্নেহেৰে কৰিলা আলিংগন মোৰ অভিলাষ কৰিলা মই ইয়াৰ পৰাই উভতি যাম ককা মই ইয়াৰ পৰাই উভতি যাম বচনা আমি তোমাৰ কথাৰ অৰ্থ অতি সহজ কৃষ্ণ অতি সহজ মোৰ দৰে দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণে ভৰি পাওঁ যদি তোমাৰ ৰাজ কাৰিকৰ নাম নহ'বনে তোমাৰ ঈশ্বৰত্ব তোমাৰ পত্নী সভাৰ ওচৰত কিদৰে তুমি মোক পৰিচয় দিবা তোমাৰ বন্ধু বুলি হে কৃষ্ণ মই অলপো বেয়া নাপাওঁ কৃষ্ণ মই ইয়াৰ পৰাই উভতি যাম কৃষ্ণ মই ইয়াৰ পৰাই উভতি যাম তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা আৰু সখা তোমাৰ আগমনত মোৰ মান হানি পাব কিয় বৰঞ্চ সখা তোমাৰ আগমনত তোমাৰ পবিত্ৰ চৰণস্থলত মোৰ ৰাজধানীৰ ধনীৰ পৰা পৰ্যন্ত পবিত্ৰ হ'ব কৃষ্ণ বসন্তের বাহ্যিক আক্রমণ নিজের প্রশ্রয় আর সখা ছেলে ভাব তুমি নারী পাবো না বলা তাই বলে যাও বলা কোনো কিন্তু নাই কথা তোমার মই কোনো কথাই করিব বল তাই এবার বুঝে থাকো আলোচনা করি
করা শ্রীকৃষ্ণ 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 কি করা no puedo কৃষ্ণ no puedo দেবী শ্রীকৃষ্ণ 어떻게 무슨 걸 해보느냐고 কৃষ্ণ খালি চলো বৰ কষ্ট পাইছা চাগে তুমি আশীর্বাদ করিবা কৃষ্ণ সদায় বকি থাকে যে তোমার তোমার স্থান সদায় মোৰ হৃদয়ৰ মাজত কৃষ্ণ বাৰু সখা এটা কথা কোৱাচোন গৃহৰ পৰা আহোঁতে তুমি নিশ্চয় কোনো কোনো সুস্বাদু দ্ৰব্য আনিছা দিয়ে সখা অযুত নকৰাব মোৰ স্বভাৱ নাজানা সেই কি কওঁ শুনা মই
আমি সখা অভক্তি যদি নানাবিধ দ্ৰব্য দিয়ে তাই আমাৰ বলটো আগুৰি সখা যদি দ্ৰব্য আনিছা কৰে লজ্জাটো দেখি দিয়ানো নাই কৃষ্ণ মই একো নানায় কৃষ্ণ সখা একো নানায় কৃষ্ণ তোমাৰ দ্ৰব্য মই কি কৰে নাই কৃষ্ণ মই একো নানায় কৃষ্ণ নাই সখা সঁচাই কৰিবলৈ নাই নাই কৃষ্ণ মই একো নানায় হ'ব দিয়া সখা আজি সখা জগতৰ অধিপতি কে বুলি কৰিব কে বুলি কৰিব কৃষ্ণ এই কারণে এই দ্রব্যমুখ কেবল তুমি সন্তোষ করেছিলা আধায় ভগ্যে মেলি গ্রহণ করিবা তোমার
কিভাবে কাকে বলবো দিতে তোমার স্থান এত বড়, তোমার স্থান সদাই মোর হৃদয়। এতে তুমি খন্ডিত করে ভাবিস না।